সকলোকে নমস্কাৰ জনাইছো। স্ক্ৰিনত আপোনালোকে দেখিবলৈ পাইছে এখন হাতেৰে কৰি থকা মেখেলা আৰু এই মেখেলাখনৰ ফুলখিনি চাই আপোনালোকে নিশ্চয় গমেই পাইছে এইখিনি গুজৰাটী চিলাই আৰু এই গুজৰাটী চিলাইৰ কাৰণে মই ব্যৱহাৰ কৰিছো এংকৰ গুলি আৰু হেউজিয়া খিনিৰ বাবে মই গুণা দিয়া এংকৰ গুলি ব্যৱহাৰ কৰিছো আৰু এই মেখেলাখন মই মিচিং ষ্টাইলত বাছিম সেই কাৰণে মই এই ধৰণে আঁকি লৈছো আৰু ইয়াত এইখিনিত কলা দিছো এটা ঘৰ কলা আৰু বাকিখিনি মই এনে ৰঙা আৰু হেউজিয়া ব্যৱহাৰ কৰিছো। সম্পূৰ্ণ যেতিয়া মেখেলাখন কৰিব তেতিয়া ধুনীয়া দেখাব, এতিয়াও ধুনীয়া লাগিছে আৰু কাপোৰযোৰ এযোৰ জোৰ কাপোৰ হ'ব। কাপোৰযোৰ সম্পূৰ্ণ নোহোৱাৰ আগতেই মই আপোনালোকৰ ওচৰলৈ এই ভিডিঅ'টো লৈ আনিছো কাৰণ মোক এগৰাকী মহিলাই কমেন্ট কৰি জনাইছিলে যে এনেধৰণে গুজৰাটী চিলাই কৰি কেনেকৈ মই কাপোৰ বনাও তাৰ ফুলখিনি কেনেকৈ আকৌ হেতু দেখাব লাগে। গতিকে মই আজি কৰি থকা অৱস্থাতে এই মেখেলাখনৰে ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়ালো আৰু যেতিয়া সম্পূৰ্ণ কৰি হ'ব তেতিয়া মই সম্পূৰ্ণ কাপোৰযোৰ নিজে পিন্ধি কৰি আপোনালোকক দেখাম, চাব পাৰিব কেনেকুৱা হৈছে আৰু যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে আপোনালোকে মোক অৰ্ডাৰ কৰিব পাৰিব। আৰু এই ফুলখিনি আঁকিবলৈ মই প্ৰথমে গ্ৰাফ পেপাৰত আঁকি লৈছিলোঁ আৰু ফুল যিহেতু সৰহ আছিলে সেইকাৰণে মই এনেধৰণে এখন লিগেল পেপাৰত উঠাই লৈছিলোঁ আৰু উঠাই লোৱাৰ পাছত মই মোৰ বাকীখিনি কৰি হোৱা নাই বেক চাইডৰখিনি তাত দেখাই দিছোঁ। এই ধৰণে আঁকি লৈছিলোঁ। এতিয়া এই ধৰণে আঁকি ল'লে কি হ'ব, মই কেনেকৈ ৰং মিলাম সেইখিনি কৰিবলৈ সহজ হ'ব। এনেধৰণে মই কৰি গৈছোঁ, ইমানখিনি আঁকিছোঁ কৰিছোঁ, কৰাৰ পিছত আকৌ এইখিনি কৰিছোঁ, কৰাৰ পিছত আকৌ এনেকৈ কৰিম আৰু সেইখিনি কৰিবলৈ মানে সহজ হ'ব। কমকৈ আঁকি ল'লে অসুবিধা হ'ব পাৰে, সেইকাৰণে সম্পূৰ্ণ মেখেলাখন মই আঁকি লৈছোঁ আৰু ফুলখিনি তুলিবলৈ মই আগতে ক'লোৱে যে মই এখন পেপাৰত আঁকি ল'লোঁ। পেপাৰখন মই কি কৰিছোঁ, এখন মই বহুত ডাঠকৈ আঁকিছোঁ যাতে ওপৰত কাপোৰখন দিলে ধুনীয়াকৈ জিলিকি থাকে। এই ধৰণে তলত ভৰাই দিছোঁ আৰু এইখিনি চাই মই আঁকি দিছোঁ। আপোনালোকে কাৰ্বন পেপাৰ ব্যৱহাৰ কৰিব পাৰে কিন্তু কালাৰ লাগি ধৰিব পাৰে, সেইকাৰণে মই কাৰ্বন পেপাৰ ব্যৱহাৰ কৰা নাই। আৰু যিহেতু এইখন বগা কটন কাপোৰ হয় ইয়াত লাগি ধৰিলে বেয়া লাগিব, প্ৰথম কৰিয়ে ধুবলৈ বেয়াও লাগে, সেইকাৰণে মই কলমে আঁকি এনেকৈ ব্যৱহাৰ কৰিছোঁ। আৰু যদিও কাপোৰটো জিলি গৈছে তথাপি কিন্তু কাপোৰটো বেয়া নহয় দেই, এইটো পিয়ৰ কটন আৰু বহুত ধুনীয়া কাপোৰ হয়। আৰু দ্বিতীয়তে আৰু এটা কথা কওঁ, এই ফুলখিনি আঁকিবলৈ মই স্কেল ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে চেণ্টিমিটাৰ হিচাপত কিমান ডাঙৰ কিমান সৰু কৰে সেই হিচাপত আঁকি ল'ব পাৰে, নতুবা আপোনালোকে গ্ৰাফ পেপাৰত আঁকিব পাৰে। গ্ৰাফ পেপাৰত সুন্দৰকৈ দিয়াই থাকে ঘৰবিলাক, কেইঘৰ ব্যৱহাৰ কৰে, সৰু 3 ঘৰ 4 ঘৰ 5 ঘৰ, আপোনালোকে যিমানটো ডাঙৰ ফুলপাহ বিচাৰে সিমান হিচাপত আঁকি ল'ব পাৰে। এইখিনি কথা আপোনালোকৰ আগত দাঙি ধৰিবলৈকে মই আজি এই ভিডিঅ'টো কৰিলোঁ আৰু ফুলখিনি কেনেকুৱা লাগিছে মোক জনাবলৈ নাপাহৰিব আৰু যদি ধুনীয়া দেখিছে নিশ্চয় লাইক কমেণ্ট কৰি দিব, লগতে ফ'ল' কৰি দিব। মোৰ ফ'ল'ৱাৰ একেবাৰে কমি আছে আৰু আকৌ এবাৰ কৈছোঁ আপোনালোকক যদি লাগে তেন্তে মোক অৰ্ডাৰ কৰিব, মই আপোনালোকক যেনেকুৱা ডিজাইনত লাগে তেনেকুৱা ডিজাইনত ফুল কৰি কাপোৰ দিবলৈ যত্ন কৰিম। ধন্যবাদ।